অসমত শেহতীয়াকৈ যিবোৰ ঘটনা চলি আছে সকলো জ্ঞাতই মোতকৈ আপোনালোক বেছি জ্ঞাত বেছি জ্ঞানী কিন্তু মই কোনোবাখিনিত এনেকুৱা অনুভৱ হৈছে যে আমাৰ অসমখন এনেকুৱা আছিল জানো আগতে মানে এই যে মানে ধৰক কলিকতাৰ যিটো ঘটনা হ'ল তাৰপিছত লগে লগে অসমত হাহাকাৰ লাগি পেলাই মানে ইয়াৰ পৰা এটা খবৰ আহে তাৰ পৰা এটা খবৰ আহে এদিন আহি লখিমপুৰৰ পৰা এটা মানে সাংঘাতিক খবৰ যিটো ইমান বেছি দুখ লাগে তাৰপিছত আহিলে খবৰ এটা সিদিনাখন মই শুনিলোঁ ঢিঙৰ অদ্ভুত এটা খবৰ য'ত ঢিঙৰ ভাবকচোন ঢিঙত মোৰ নিজৰ ঘৰ ঢিঙত মই মানে মানে আচৰিত লাগিছে ঢিঙৰ যিখিনি খবৰ শুনি তাৰপিছত আজি আকৌ কিবা এটা পেজ এটা দি আনটোল নটিছ নে কিবা এটা পেজটোত মই দেখিলোঁ আচৰিতকৈ হোজাই এটা কথা লিখিছে আৰু এটা কিবা আচৰিত কিছুমান ঘটনা মানে আমাৰ অসমখনত হৈছে কি আচলতে বা অসমত পৰাণ তুলি কৈছে দিনে দিনে ধৰ্ষণ বৃদ্ধি পাইছে তাৰ ওপৰত কি ক'ব আপুনি কি উজনি কি নামনি তাকে ক'ব খুজিছোঁ মানে আমাৰ মানসিকতাবোৰ এনেকুৱা নাছিলে কিন্তু আমি এটা কথা হয় সকলোৱে আমাক খুব হাঁহে আৱেগিক জাতি হয় আমি আৱেগিক কিন্তু এই আৱেগটোৱে আমাৰ আচলতে কোনোবাখিনিত আমি হৈ আছিলোঁ কাৰণ আমি অকণমান কথাতে ঠিক আছে আমাৰ দুখ লাগে আমি অকণমান কথাতে আৱেগিক হৈ একদম হয় আমি সকলো ওলাই আহোঁ সেয়াইতো আমাৰ আপোনতা আমাৰ একতা কিন্তু সেই আৱেগিক জাতিটো কোনখিনিত সলনি হৈ গ'লো বাৰু আমি মানে মই কলিকতাৰ কথা সময়খিনিত খুব দুখ লাগিছিল কৈ আছোঁ কিন্তু এতিয়া যেতিয়া অসমত এইবোৰ শুনিছোঁ আমাৰ মানুহে কৰা এইবোৰ কাম শুনিছোঁ মোৰ লাগিছে যেন আমি সেই সহজ সৰল জাতিটো হৈ আছোনে বাৰু কেনাটো ক'ত লাগিলে বাৰু আমাৰ কাঞ্জং হজাই লিখিছে যেতিয়ালৈকে ধৰ্ষণকাৰীক মুকলিকৈ মৃত্যুদণ্ড বিহাৰ ব্যৱস্থা নকৰে তেতিয়ালৈকে ধৰ্ষণ হৈয়ে থাকিব বা হয়তো মোক বহুতে বেয়া পাব একদম সঁচা কথা কৈছে মানে বাইদেউ মই ধৰ্মতলৰ পৰা চাই আছোঁ আপোনাৰ ৰেচিপিবিলাক চাব থেংক ইউ ইন্দ্ৰাণী মেধিয়ে কৈছে জন্মাষ্টমী পাতিবনে এজনে সুধিছে নিশ্চয়কৈ পাতিম কিন্তু মই আচলতে প্ৰথমতে যিটো কথা পাতিব মানে ক'ব খুজিছোঁ লাহে লাহে এইকেইদিন মানে নেশ্যনেল মিডিয়াটো অসমৰ নামটো খুব কৈ আহিছে মানে এনেকৈ যদি আহি থাকে আৰু কোনো ভাল নামত অহা নাই কোনো ভাল কাম কৰি পেলাই অসমৰ নামটো উজ্জ্বল হোৱা নাই চিধাই আহিব ধৰ্ষণ হ'ল অমুকত চিধাই আহিব বোলে এনেকৈ অমুকত টিউশ্যন যাওঁতে ধৰ্ষণ হৈ গ'ল আহিব বোলে অকণমানি এজনী কেনেকৈ ধৰ্ষণ কৰিলে কোনোবা টিউশ্যন টিচাৰে ধৰ্ষণ কৰিলে কিহে পাইছে মানুহবিলাকক মানে মানসিক বিকাৰ হৈছে নেকি বাৰু আমাৰ সদায় এইবিলাক কৈ লাজ লাগি গৈছে মানে মই এজনী ছোৱালীৰ মাক মোৰ ছোৱালীজনী এতিয়া বিশ্বাস কৰা আজি ৰাতিপুৱা মই মাক কৈ আছোঁ যে বেয়া পাই লাভ নাই যোনেই নহওক XYZ মোৰ মানে দেউতাকৰ বাহিৰে মই কাৰো ওচৰতে তাইক থৈ নাযাওঁ একদম লাজ লগাকৈ কৈছোঁ মানে কাৰো ওচৰতে মই থৈ নাযাওঁ কেনেকুৱা কিমান বেছি আগতে কেনেকুৱা ঘৰবিলাক আছিল আমাৰ মই মানে এতিয়াও জইণ্ট ফেমিলি খুব ভাল পাওঁ আমাৰ আহতগুৰি ঘৰখন যদিও আমাৰ পাকঘৰ কেতিয়া এতিয়া সুকীয়া কিন্তু বিহুত আমি ডাঙৰ মাছ এটা আনি মানে প্ৰত্যেকে ভগাই খাওঁ এনেকুৱা নহয় যে এটা মাছেৰে গোটেই ঘৰখনলৈ হৈ যায় কিন্তু যিমান আনো আমাৰ ঘৰত চাউল নাই মাজতে এইবাৰ বিহুত যাওঁতে আমাৰ ঘৰত চাউল নাই মই খুৰী ঘৰলৈ দৌৰাই পঠাইছোঁ এটা জহা চাউল লৈ আনচোন যাম সেইবোৰ আমাৰ মানে এনেকুৱা নহয় যে বেলেগৰ ঘৰৰ পৰা নিজৰ ঘৰৰ পৰা কৈ আহিছোঁ মানে মোৰ ঘৰ সেইখন তেওঁলোকৰ ঘৰত জহা চাউল আছে মানে মোৰ ঘৰত আছে মই আৰু সুধিবলগীয়া নাই চিধা গৈ যদি ঘৰত কোনো নাই পাকঘৰৰ পৰা লৈ অহাৰ অধিকাৰ আছে মোৰ সেইবোৰ আপোনতা কিন্তু আজিকালি চাওকচোন এনেকুৱা হৈ গ'ল যে সেই জইণ্ট ফেমিলিবিলাকৰ মানুহৰ ওচৰতো আমি ছোৱালীক যেন নথম যেন এনেকুৱা ভয় এটা লগা নাইনে বাৰু মই মানে মোৰতো গৰম উঠি আহে আজি ৰাতিপুৱা যেতিয়া মাক কৈ আছোঁ যে মা তোমাৰ মোৰ বা মানে দেউতাকৰ বাহিৰে কাৰো ওচৰত তাইক কিন্তু এৰি থৈ মানে মোৰ এনেকুৱা হয় ন শ্বুটিঙত ওলাই যাওঁ দুইজনী মা থাকে কিন্তু এতিয়া বিশ্বাস কৰক শ্বুটিঙত মই 1 ছেকেণ্ড শান্তিত থাকিব নোৱাৰিম মাহঁতে অনবৰতে চাই নিচিনা লাগি থাকে তাই অকণমানি ছোৱালী এই 6 বছৰ হৈছে কিন্তু নিলজ্জভাৱে কৈছোঁ আজি মাহঁতৰ আগত কাৰণ আমাৰ ঘৰত এইবিলাক কথা পতা নহয় সাধাৰণতে ইমান খোলাকৈ কিন্তু এতিয়া ভাবিছোঁ এইবোৰ কথা পাতিব লাগে আমি যে বৰ যে লাজ পাওঁ এইবোৰ অমুক তমুক অ'ত চুব নালাগে ত'ত চুব নালাগে এইবিলাক কথা আমি নিশিকাওঁ যে এই যে কিবা এটা চিন ওলোৱাৰ লগে লগে সিহঁতৰ চকুটো ঢাকি দিওঁ নহয় শুদ্ধকৈ আনে বেয়াকৈ ভুলকৈ শিকোৱাতকৈ আনে সেই কথাখিনিৰ ভুল উদাহৰণ দিয়াতকৈ আমি মাক দেউতাকে শুদ্ধকৈ ঘৰত শিকাব লাগে কি হয় কেনেকৈ হয় কোনটো বয়সত আমাৰ শৰীৰৰ সলনি হয় কিয় সলনি হয় ই যে এটা যোগাত্মক কথা ই যে পৃথিৱীৰ একো নোহোৱা কথা নহয় প্ৰত্যেকৰে হয় আমি যদি ল'ৰা ছোৱালীৰ লগত মুকলিমূৰীয়াকৈ পাতোঁ মই ভাবোঁ যে বহুতখিনি ই হয়তো কাম দিব সুৰজ দিহিঙা বা আপুনি আৱেগিক হৈ গৈছে ন আৱেগিক নহ'ম নেকি কওকচোন মই মাক নহয় জানো মোৰ ছোৱালী এজনী নাই জানো কেনেকৈ আৱেগিক নহ'ম মই এতিয়া ভাবিব লগা হৈছে যে মোৰ ছোৱালীজনী কাৰ লগত থ'ম আজি মা দুজনী আছে কিন্তু সদায় এনেকৈ ৰখিব পাৰিমনে আমি বাৰু সদায় সিহঁতৰ চাহ হৈ থাকিব পাৰিমনে চাওকচোন ডাক্তৰ হোৱাৰ পিছত এজনী ছোৱালী সাধাৰণকৈ তেওঁৰ কোনো হেৰি নাইকিয়া হ'ল
সুৰক্ষা নাইকিয়া হ'ল ক'ত সুৰক্ষা দিম আমি মানে এই ইমান ভাল আবেগিক কিবা জাতি অকণমান ৰবি কিবা কিবি কৈ আছোঁ যে এইবিলাক কিন্তু কোনোবা দিনা উফৰি যাব কোনোবা দিনা ইমান লাজ পাম নহয় যদি আমি এতিয়াই ঠিক নহওঁ মেহবুল হুছেইনে কৈছে ৰাইট আৰু এটা কথা মই ঢিঙৰ আমাৰ ঠাইত কাৰণ মোৰ বেতকাটি গাঁৱত ঢিঙত মোৰ ঘৰ আচল ঘৰ ঢিঙত যিটো ঘটনা ঘটিছিল তাত এই বেয়া কামটো যিকেইজনে কৰিছে মই ঢিঙৰ পৰা এটা খবৰ পাইছোঁ যে তাৰ বোলে যিসকল স্থানীয় লোক তেওঁলোকে ঠিক কৰিছে যে তেওঁলোকৰ সেই মানে যিকেইজনে বেয়া কামটো কৰিছিল তেওঁলোকৰ জনাজাতো নাযায় বুলি এইটো কিন্তু এখন সমাজৰ বহুত ডাঙৰ সিদ্ধান্ত এইটো তেওঁলোকে কিন্তু সঁচাকৈ এটা ডাঙৰ উদাহৰণ দেখাইছে মই এইটো কোৱা নাই তেওঁলোকৰ ঘৰৰ বাকী মানুহখিনিয়ে কষ্ট পাব নালাগে কিন্তু যিজনৰ মানসিকতা এনেকুৱা আছিলে তেওঁ আমাৰ সমাজৰ মানুহ হ'ব নোৱাৰে তেওঁ মানুহ হ'বই নোৱাৰে সেই সমাজখনক যদি সঁচাকৈ এইটো তেওঁলোকে কৰিছে মই নাজানো মই খবৰ এটাহে পাইছোঁ আৰু আজিকালি খবৰবোৰ সঁচাই মিছাই চব ওলাই নহয় গতিকে সকলো বিশ্বাস কৰিব নোৱাৰি কিন্তু যদিহে সঁচা কথা তেওঁলোকক মই সঁচাকৈ কৈছোঁ যে কিবা এটা আমি এনেকুৱা ডাঙৰ ষ্টেপ এটা লোৱা উচিত কিন্তু যে আমি যে তেওঁলোকৰ লগত নাই আমি যে গ্ৰহণ নকৰোঁ এনেকুৱা কাম কৰিলে এই কথাটো তেওঁলোকে জনা উচিত হাছিনাৰা খাটনে কৈছে ধৰ্ষণকাৰী জাতি ধৰ্ম নাই ইহঁতক জীয়াই যে কুকুৰক দি ভক্ষণ কৰাব লাগে একদম সঁচা কথা কোনো জাতি ধৰ্মৰ কথা নাই ধৰ্ষণ কৰিছে মানে একেবাৰে মাৰি পেলাব লাগে তেওঁলোকৰ মানসিকতা ঠিক কৰিব কেছ কৰিব কিবা কৰিব এইবিলাক কৰি থাকি লাভ নাই মই নাজানো কোনে কেনেকৈ লৈ এইবিলাক কথা কাৰণ মোৰ এজনী ছোৱালী আছে আৰু প্ৰত্যেকজনী ছোৱালীয়ে এতিয়া মোৰ ছোৱালী আৰু মোৰ ছোৱালী কৈ লাভ নাই কালিলৈ মই সুৰক্ষিত জানো মোৰ ক'বলৈ লাজ লাগে মোৰ মা সুৰক্ষিত জানো ক'ৰবাত শুনো বোলে আজি দেখোন 70 বছৰীয়া মহিলা এগৰাকীকো লৈ গৈছে ক'ৰবাত শুনো বোলে 3 বছৰীয়া ছোৱালীজনীকো উঠাই লৈ গৈছে কোননো সুৰক্ষিত আমি আজি ময়ো যদি এতিয়া 9টা বজাত আপুনি মোক বাহিৰলৈ ক'বলৈ যাবলৈ কয় অকলে মোৰ চাগে ভয় লাগিব সেনেকুৱা এটা পৰিস্থিতিত আহি আমি পালোহি কথাবোৰ সঁচাকৈ চিন্তা কৰিব লগা আৰু সকলোকে পুনৰবাৰ অনুৰোধ কৰিছোঁ ভাবক আকৌ এবাৰ ভাবি চাওক যে আমি কোনখিনিত ভুল কৰিলোঁ বহুবাৰ কৈছোঁ মই যে আমি ছোৱালীবিলাকক শিকোৱাৰ লগতে ল'ৰাবিলাকো শিকাওঁ কি কৰিব লাগে কেনেকৈ সন্মান কৰিব লাগে ছোৱালীক নিজৰ সন্মুখৰ ছোৱালীজনীও যে কাৰোবাৰ নিজৰ যেনেকৈ ভনীয়েক আছে মাক আছে তেওঁ কাৰোবাৰ হ'ব পাৰে এই কথাখিনি যাতে অনুভৱ কৰে আৰু বেছি নকওঁ আপুনি কোৱা কথাবোৰ আপুনি সঁচা কথাই কৈছে সৰুৰ পৰাই সকলো কথা শিকাব লাগে জয়ন্ত দেউৰী একদম সঁচা আৰু এই যে মই সেইকাৰণে কওঁ আমি যে নিশিকাওঁ গতিকে ধৰক সিহঁতে কাৰ পৰা শিকিব আৰু এটা মন চাবচোন আমাৰো আছিলে এটা বয়সত যে এইটো বস্তু কেনেকৈ হয় বাৰু এইটো কৰিলে কি হ'ব বাৰু সেই যে উত্তৰটো আমি কাৰোৰ পৰা নাপাই পেলাই আমি লগৰবোৰৰ মাজতে কথা পাতিব যাওঁ আৰু লগৰবোৰ আমি যাক সোধোঁ তেওঁলোকেও আকৌ নজনা গতিকে তেওঁলোকে যিটো অকণমান কাৰোবাৰ পৰা শুনি আহে তাকে আমাক অকণমান বুজায় আৰু সেইখিনিও কোনোবাখিনি হয়তো ভুল জ্ঞান হৈ যাব পাৰে আৰু এনেকৈ ভুল জ্ঞানৰ সমষ্টি লৈ পেলাই আমি এটা ডাঙৰ ভুল কৰি পেলাওঁ গতিকে আহক এই যে স্কুলতো এই এডুকেশ্যনবোৰ দিব লাগে ঘৰতো দিব লাগে আৰু মুকলিকৈ পাতক আনে আপোনাৰ ল'ৰাটোক ছোৱালীজনীক ধ্বংস কৰি পেলোৱাৰ আগতে নিজে মুকলিকৈ পাতক যেতিয়া এটা বয়সত দৈহিক সলনিৰ সময় হ'ব দৈহিক গঠনৰ বুজাই দিয়ক যে কিয় হয় একেখিনি কথা কওক দেউতাকে ল'ৰাটোক বুজাওক মাকে ছোৱালীজনীক বুজাওক কাৰণ এনেকুৱা এটা হয় ন যে মাকে আমি ল'ৰাটোক চাবচোন এটা বয়স হোৱাৰ পিছত আঁতৰাই পঠিয়াওঁ 10-12 বছৰ হোৱাৰ পিছত আমি কি কৰোঁ ল'ৰাটোক যে সি এতিয়া ডাঙৰ হৈছে দেউতাকৰ লগত থাকিব এনেকুৱা ধৰণে কৰি পেলাই আমি লাহে লাহে নিজৰ পৰা আঁতৰাই ক'ৰবাত সি তাৰ খু দুৱনিবোৰ ক'ব নোৱাৰা হৈ যায় গতিকে এই সমস্যাখিনি যাতে আমি অনুভৱ কৰি আমিও যাতে সিহঁতৰ কাৰণে এখন ঢাল হৈ পৰোঁ সিহঁতে যাতে কোনো মনত শংকা নথকাকৈ আমাৰ লগত কথা পাতিব পাৰে আহকচোন তেনেকুৱা এটা পৰিৱেশৰ সৃষ্টি কৰোঁ শেষত সকলোকে ধন্যবাদ পুনৰবাৰ আজি এই সময়খিনি দিয়াৰ বাবে